নমস্কাৰ বন্ধুসকল, চিনে ৰিভিউত আপোনালোকক আকৌ এবাৰ স্বাগতম। হঠাতে ৰুদ্ৰ চিনেমাৰ আপডেট এটিৰ বাবে এই ভিডিঅ'টো লৈ আহিবলগীয়া হ'ল। আজি মই আলোচনা কৰিম অসমীয়া ছবি জগতৰ এতিয়ালৈকে হোৱা এক ডাঙৰ সমস্যাৰ বিষয়ে। সমস্যাটো হৈছে চিনেমাৰ মুক্তিৰ তাৰিখ পিছুৱাই যোৱা। বিশেষকৈ ৰবি শৰ্মাৰ বহু প্ৰতীক্ষিত ছবি ৰুদ্ৰৰ মুক্তিৰ তাৰিখ 3বাৰলৈ পিছুৱাই যোৱাৰ ঘটনাই দৰ্শকৰ মনত এক ধৰণৰ হতাশা আৰু নিৰাশাৰ সৃষ্টি কৰিছে। প্ৰথমতে 1 মে, তাৰ পিছত 6 জুন আৰু এতিয়া 27 জুনলৈ মুক্তি পিছুৱাই দিয়াৰ সিদ্ধান্তই দৰ্শকসকলৰ আগ্ৰহত কেনে প্ৰভাৱ পেলাইছে সেই বিষয়ে আজি এই ভিডিঅ'টিত বিশদভাৱে আলোচনা কৰিম। ৰবি শৰ্মাৰ ৰুদ্ৰৰ বাবে দৰ্শকসকলৰ উৎসাহ আছেই। প্ৰথমে ছবিখনৰ 2025 চনৰ 1 মেত মুক্তি দিয়াৰ কথা ঘোষণা কৰা হৈছিল, কিন্তু পিছলৈ সেই তাৰিখ 6 জুনলৈ পিছুৱাই দিয়া হ'ল। বহুতে এই দিনটোত ছবিখন চাবলৈ মানসিকভাৱে সাজু হৈছে, কিন্তু হঠাতে আকৌ এটা ঘোষণা, এতিয়া ছবিখন 27 জুনতহে মুক্তি পাব। এনেধৰণৰ বাৰে বাৰে তাৰিখ সলনি কৰাটোৱে দৰ্শকৰ মনত এক ধৰণৰ অস্থিৰতা আৰু বিৰক্তিকৰ সৃষ্টি কৰে। আপোনালোকে জানেনে, এখন মন পচন্দৰ ছবিৰ বাবে দৰ্শকে কিমান আগ্ৰহেৰে অপেক্ষা কৰিব পাৰে? যেতিয়া সেই চিনেমাৰ এজন জনপ্ৰিয় অভিনেতা যেনে ৰবি শৰ্মাৰ ছবিৰ কথা আহি পৰে আৰু আপুনি দৰ্শকৰ আশা আকাংক্ষাও বেছি হৈ যায়। কিন্তু বাৰে বাৰে মুক্তিৰ তাৰিখ পিছুৱাই যোৱাটোৱে সেই আগ্ৰহক ধ্বংস কৰাৰ দৰে হয়। প্ৰতিজন দৰ্শকে ছবি এখন চাবলৈ মানসিকভাৱে সাজু হয়, আৰু তাৰিখ পিছুৱাই গ'লে সেই উৎসাহ হ্ৰাস পায়। বহুতে ছবি চাবলৈ বিশেষ দিন বাছি লয়, যেনে ছুটিৰ দিন, পৰিয়ালৰ সৈতে সময় ইত্যাদি। তাৰিখ সলনি হ'লে সেই পৰিকল্পনাও ভংগ হয়। বাৰে বাৰে তাৰিখ সলনি কৰিলে প্ৰযোজক আৰু দলটোৰ প্ৰতি দৰ্শকৰ বিশ্বাস কমি যায়। কিয় পিছুৱাই মুক্তিৰ তাৰিখ? যদি নিজকে এই প্ৰশ্ন কৰোঁ, তেতিয়া উত্তৰ আহিব, চিনেমা এখন নিৰ্মাণ কৰোঁতে বহুতো কাৰণে মুক্তিৰ তাৰিখ পিছুৱাব লগা হয়, যেনে পোষ্ট প্ৰডাকশ্যনৰ কাম। তাৰ ভিতৰত থাকে VFX, এডিটিং, ডাবিং, আৰু সময়মতে কাম শেষ নহ'লে তাৰ পিছত আহি পৰে মাৰ্কেটিঙৰ অভাৱ। যথেষ্ট প্ৰচাৰ নহ'লেও ছবিখনৰ বাবে দৰ্শক গোটাব নোৱাৰে। তাৰ নেক্সট হৈছে বাজেটৰ সমস্যা। কিছুমান ক্ষেত্ৰত ধনৰ অভাৱেও সময় লয়, কিন্তু আটাইতকৈ ডাঙৰ কাৰণটো হ'ল ৰিলিজৰ সঠিক সময় নিৰ্বাচন। বক্স অফিচত বেছি লাভৰ বাবে কম্পিটিশ্যন নথকা সময়ত ৰিলিজ দিবলৈ চেষ্টা কৰা। এইখিনিতে প্ৰযোজকসকললৈ মোৰ বিনম্ৰ অনুৰোধ, এটা নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰাৰ আগতে প্ৰযোজকসকলে সকলো দিশত নিশ্চিত হ'ব লাগে। বাৰে বাৰে তাৰিখ সলনি কৰাটো দৰ্শকৰ সৈতে এক ধৰণৰ অনাদৰৰ দৰে হয়, বিশেষকৈ এতিয়াৰ যুগত য'ত OTT আৰু অন্যান্য মাল্টিপ্লেক্স চিনেমাৰ প্ৰাচুৰ্যতা বেছি। দৰ্শকে যদি এটা নিৰ্দিষ্ট সময়ত ছবি এখন চাবলৈ নেপায়, তেওঁলোক অন্য বিকল্পলৈ গুচি যোৱাৰ সম্ভাৱনা বহুতেই বেছি। সেইকাৰণে ৰবি শৰ্মা আৰু ৰুদ্ৰৰ প্ৰযোজকসকলক মোৰ এটি বিনম্ৰ অনুৰোধ, দৰ্শকৰ মনৰ কথা চিন্তা কৰি এবাৰলৈ সঠিকভাৱে প্লেন কৰি তাৰিখ ঘোষণা কৰক। বাৰে বাৰে তাৰিখ পিছুৱাই দৰ্শকৰ উৎসাহ নষ্ট নকৰিব। মোৰ মতামতৰ সৈতে আপোনালোক সন্মত নে? ৰুদ্ৰৰ মুক্তিৰ তাৰিখ সলনি কৰাৰ সিদ্ধান্তটো যুক্তিসংগত বুলি ভাবেনে? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ধন্যবাদ, আৰু আকৌ এবাৰ চিনে ৰিভিউ দেখা হ'ম। জয় আই অসম।